গাড়ীখন সো গাইজ এতিয়া ঘৰৰ পৰা ডাইৰেক্ট তেল ভৰাব আহিলোঁ ইয়াতে। সো গাইজ এতিয়া গাড়ীত তেল ভৰাই ল'লোঁ আৰু ব্ৰাদাৰে আগত আছে, সি যাব গুৱাহাটীত কিবা কামত আৰু লাদেন আৰু মই যাই আছোঁ। So guys, windshield fan लगा बजाम। So hey guys, welcome back to the YouTube channel. It's me Parkar. पूरे भागे तेरे बिना गाए हमसे नाराज रहना, सजाए हम तेरी बारात है ना, सवेरे दिन रात न पाए चैना, सुन लेना। So guys, মই আগগাঠীৰ পৰা অকলে আহিলোঁ আৰু ইয়াতে গাড়ীৰ অলপ কামো কৰি আছোঁ, মানে অলপ উইংচিল ফেন লগালোঁ। আপোনালোকক মই অলপ কালি মানে চব দেখাই দিম। আৰু আজি আহিছোঁ মানে এতিয়া আহিছোঁ, মানে এতিয়া ঘৰত যাই পোৱা নাই, এতিয়া ইয়াতে আছোঁ TVS ডিলাৰৰ ইয়াতে অলপমান কিবা অলপ গাড়ীখন চাফা কৰি ল'লোঁ। এতিয়া গাড়ীৰ মাতবোৰখন অলপমান খুলিব যাম। চ' মই ডাইৰেক্ট ঘৰতে লগ পাম, মানে এতিয়া ব্লগ কৰা হোৱা নাই, বহুত দৌৰা দৌৰিকৈ আহিছোঁ। চ' লগ পাইছোঁ ঘৰতে। ইয়াতেও কাম কৰি আছোঁ গাড়ীৰ, মানে ইয়াতে লাইট লগাই আছোঁ, আপোনালোকক দেখাই দিম অলপ পিছত। तुम्हें चाहकर भी न चाहे, करे जो मन माने मन न माने, मिली जो याद मिल के अब बाटे तेरे नाम। মানে মই নেক্সট দিনাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো, কাৰণ মানে সিদিনা ৰাতি বহুত ৰাতি হৈ গ'ল, গাড়ীৰো কাম কৰি আছোঁ আৰু লাইটকেইটা দেখাই হোৱা নাই। চাওঁ মই এইটো ব্লগত বা নেক্সট ব্লগত গাড়ীৰ লাইটকেইটাও দেখাই দিম। আৰু গাড়ীখন অলপ মানে এতিয়া নামাজ পঢ়িব আহিছিলোঁ, পমকাতে আহিছোঁ, মানে পমকাত আহোঁতেও গাড়ীখন ধুব গৈছিলোঁ, স্কুটিখন, সেইখন ধুই কেনেও এনেকৈ দেৰি হ'ল আৰু অলপমান মডিফাই কৰিলোঁ, সেনেকৈ অলপ দেৰি হৈ কেনে এতিয়া জাষ্ট নামাজ পঢ়ি আহিলোঁ, কুলি আৰু মই। চ' গাইছ এতিয়া জাষ্ট নামাজ পঢ়ি আহি কেনে আপোনালোকক এতিয়া গাড়ীটো মই দেখাই দিওঁ। চিনেমেটিক চেক কৰক আপোনালোকে গাড়ীখন কেনেকুৱা লাগিছে। 3, 2, 1 গো। सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे, जो रात बीती सुबह तो आई ना, छोटी उम्र पर बड़ी नजर है, मिल जाएंगे ये हम तुमसे, छुपा छुपाई नजर तो आई ना। अब तो अरे आस पास आ रही बारात, करना इनकार बार बार देना साथ। अब तो अरे आस पास आ रही बारात, करना इनकार बार बार देना साथ। চ' গাইছ এতিয়া অলপ ইয়াতে ফটো মাৰি ল'লোঁ, ফটো মাৰি কেনে এতিয়া যাওঁ ঘৰত। একদম গৰম ধৰিছে, ঘাম ওলাই গৈছে আৰু গৰমটো একদম গৰম দিছে, কুলিৰ হাৰকাতে নাচাগে। ৰখচোন পাগলা আছে। চ' গাইছ এতিয়া যাম ঘৰত, মানে কি কয়, এতিয়া নামাজ পঢ়ি ল'লোঁ, নামাজ পঢ়ি কেনে এতিয়া ঘৰত যাম। हमसे नाराज रहना, सजाए हम